সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। নমস্কাৰ সতীৰ্থ, মই বিতুপনে ঐতিহ্যলৈ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গোলাঘাটৰ দেৰগাঁৱৰ বিৰিঙা গাঁৱত আছোঁ আৰু বিৰিঙা গাঁৱত উৎসৱমুখৰ পৰিৱেশ। যিহেতু আমি ভিডিঅ' বনাই থাকোঁ আৰু আজি সমূহ মিচিং ইউটিউবাৰ্ছ একলগ হৈছে আৰু গোলাঘাট যোৰহাটৰ এই মিচিং ইউটিউবাৰ্ছ আৰু এইফালে আমাৰ ইউনিক মনোজ লগ পালোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু গোলাঘাট আৰু যোৰহাট মানে ইয়াত সকলোৱে মানে মিলি মিটাপ পাতি দিওঁ আৰু আয়ুক্তি আহিব মই পৰা আৰু আপোন কাংগা পৰ্যটক আৰু মোলৈ কাই এতিয়া চেনেল আমি নকৰি অসমী বিতুপন মানে আগম লুকিন মাং দেই বিতুপন খালি আছামিছত বনাই আৰু আছামিছত বনাওঁ আৰু ভাল লাগিছে। বহুত বহুত ধন্যবাদ আৰু ইয়াত অহাৰ কাৰণে। আৰু আমাৰ মানাম স্মৃতি আহিছে আৰু ৰাতি মানে ফাংচন হ'ব, আমাৰ গায়ক আহিব আৰু সকলোৱে আহিব চাব। ঠিক আছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, মোৰ খুব ভাল লাগিছে আৰু মোক এৰিয়াঙে এই নিজৰ এৰিয়াত আহিব পাই মোৰ বহুত ভাল লাগিছে। আপোনালোকে যিমান ইউটিউবাৰ্ছ আছে শুভেচ্ছা জনাইছোঁ। আপোনালোকে আগেৰ কিনিলম গেৰপে লাগিদা ভাল লাগিছে। তাৰমানে এয়া মেনাম স্মৃতি হয় মিচিঙৰ মানে কি তেওঁ নৃত্যশিল্পী, ধুনীয়া এটা মানে সামাজিক মাধ্যমত ফেমাছ ছোৱালী আৰু মেনাম স্মৃতি। তেওঁক লৈ পেলাই শোভাযাত্ৰা কৰিছে আৰু সুন্দৰ মানে মানে চবফালে উৎসৱমুখৰ এটা পৰিৱেশ হৈ গৈছে। গোটেই ইউটিউবাৰ্ছ লগ পাইছোঁ আৰু ইউটিউবাৰ্ছসকল লগ পাইছোঁ। এইফালে গেট উৎসৱমুখৰ পৰিৱেশ আমাৰ গোলাঘাট আৰু মিচিং ইউটিউবাৰ্ছসকলৰ মাজত আৰু সকলোৱে আজি মিলিত হৈছোঁ। আৰু এয়া দেখিছে আপোনালোকে আমাৰ কিমানবোৰ উৎসৱমুখৰ পৰিৱেশ হৈ গৈছে আৰু বহুত ভাল লাগিছে। এটা সঁচাকৈ আমি মানে ইমান মই নিজে এক্সপেক্ট কৰা নাছিলোঁ। আৰু পুৰা জাল চাল লৈ লৈছোঁ। ভাল লগা পৰিৱেশ আৰু উৎসৱমুখৰ পৰিৱেশ গোলাঘাট দেৰগাঁও বিৰিঙা গাঁৱত হৈ আছে আৰু সঁচাকৈ মানে আজি আনন্দৰ মানে শেষ নোহোৱা হৈছে। সকলো ইউটিউবাৰ্ছ গোট খাইছে। মেনাম স্মৃতিৰ লগত এটা শোভাযাত্ৰা হৈছে।
নাচিব লাগে আৰু মুঠতে পুৰা এইফালে মোৰ মানে দাদা হ'ম প্ৰভু কুটুম প্ৰভু ছাৰ আৰু এওঁৱে মোক গোলাঘাট যোৰহাট ইউটিউব এছ'চিয়েশ্যনত মানে সংযোগ কৰাই দিছিলে চিনাকি কৰাই দিছিলে আৰু এওঁৱে মোৰ মানে ধন্যবাদ দেই দাদা নমস্কাৰ কুমুক চুৰুক ভাল লাগিছে আজি একদম নিজকে বুজাব নোৱাৰাকৈ আজি ভাল লাগিছে আৰু মোৰ ভাতৃসমূহ বিতুপনে যি কাম কৰি আছে শিক্ষকতাৰ লগতে যিটো ইউটিউব কৰি আছে ভাল লাগিছে আচলতে শিক্ষকতা বুলি ক'লে বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি তেখেতে সমাজখনৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু ধন্যবাদ সকলোকে ভিউৱাৰ্ছসকলক স্পেচিয়েলি প্ৰভু দাক থেংক ইউ দেই মোক চিনাকি কৰাই দিয়াৰ কাৰণে আচলতে আজিৰ যুগটোৱে সামাজিক মাধ্যমৰ যুগ সামাজিক মাধ্যমত বিভিন্ন প্ৰকাৰে বহু মানুহ তললৈও যাব পাৰে ওপৰলৈ যাব পাৰে আৰু এটা কথাই মোৰ ভাল লাগিছে কিন্তু এই বিৰেনা গাঁৱৰ মিটাপখনে সঁচাকৈ মোক এটা মনত আনন্দ দিছে আৰু যিহেতু মই মিচিং সমাজৰ পৰা মই আহিছোঁ অকণমান ভাষাটো নজনাৰ কাৰণে অকণমান অসুবিধা হয় তথাপিতো আজক কিন্তু মানে চেষ্টা কৰোঁ এই ইউটিউবৰ পৰাই অকণমান ভাষাটো আয়ত্ব কৰিবলৈ আৰু বিশেষকৈ মই উঠি অহা প্ৰজন্মক এটাই অনুৰোধ জনাম যাতে আপোনালোকে ইউটিউব জগতখন কৰিছে সময় অতিবাহিত কৰিছে ইউটিউবৰ লগত যাতে এটা ভাল সময় অতিবাহিত কৰক সাধনা কৰক ইউটিউবৰ পৰা মানুহে কেনেকৈ আগুৱাই যাব পাৰে বিশেষকৈ ইউটিউব জগতখনে কেনেকৈ সম্প্ৰসাৰণ কৰিছে আমাৰ ৰাইজক তো সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মই হয়তো এই ক্ষেত্ৰত উপলব্ধি কৰা উচিত যিহেতু আমাৰ জীৱনটোক আগুৱাই নিবলৈ হ'লে প্ৰত্যেকটো মুহূৰ্তত আজিকালি প্ৰতিযোগিতাৰ যুগ সেইকাৰণে মই কৈছোঁ সময়বোৰ অপব্যৱহাৰ নকৰি যাতে এটা সুন্দৰ প্লেটফৰ্ম গঢ়ি নিজকে নিজৰ প্ৰতিভা আছে যদি এই ইউটিউব জগতৰ পৰা আনিব পাৰে আৰু মই এটা কথাই গোলাঘাট আৰু যোৰহাট ইউটিউবাৰ এছ'চিয়েশ্যনক ধন্যবাদ দিব লাগিব এওঁলোকে এটা আচলতে প্ৰতিভা থাকিলেও এখন মঞ্চ লাগে এই মঞ্চখন গোলাঘাট আৰু যোৰহাট ইউটিউবাৰ এছ'চিয়েশ্যনে দিছে মই আচলতে খবৰ পাই মই আজি শিৱসাগৰৰ পৰা বাইক চলাই আহি ইয়াত উপস্থিত হৈছোঁ যিহেতু নিজৰ সমাজ এখন দেখিবলৈ পাই মোৰ নিজৰ আনন্দ হৈছে তো গতিকে মই সকলোকে কওঁ আৰু সদায় মই কওঁ মোৰ বিশেষকৈ মই জীৱনত মোৰ আত্মসন্তুষ্টিৰ কাৰণে ইউটিউব কৰিছোঁ মোৰ চেনেলটোৰ নাম অসমী বিতুপন ফেচবুক পেজ এটা আছে অসমী বিতুপন আৰু খুব কম দিনৰ ভিতৰত মোৰ অনুৰাগীয়ে মোক হেঁপাহেৰে ছাবস্ক্ৰাইব কৰিছে আপোনালোককো আশা কৰিছোঁ আপোনালোকে আমাৰ সমাজখনে যদি মোক সহায় কৰে মই আগুৱাই যাব পাৰিম ধন্যবাদ।